এইটো ডিমৌ পাত আৰু মালকাঠি আছিলে আমাৰ মিচিঙত যোনটো কয় তাজিক আৰু আপোনাৰ মাৰচাং। এই আগকেইটা কুমলীয়া আগকেইটা ল'বলগীয়া হয়। এয়া দেখিছে, এয়াই মই আজিৰ থালি খাবলগীয়া। নমস্কাৰ, স্বাগতম জনাইছোঁ মই আন এটা ভিডিঅ' লৈ। আজিৰ দিনটো মই কি কৰিম, ফাৰ্ষ্ট এতিয়া বেগটো উঠাই লওঁ। বেগটোতে মোৰ গোটেই জোতাৰ আপোনাৰ ৱৰ্কআউট কৰা গোটেই কাপোৰ কানি চব ইয়াতে আছে। চ' এতিয়া ওলালোঁ। আজি আছে আপোনাৰ চেষ্ট নহয়, আজি হৈছে বাইচেপছ এণ্ড ট্ৰাইচেপছ ৱৰ্কআউট। চ' এতিয়া যাওঁ। ফাৰ্ষ্ট বেটাক স্কুল থৈ আহিলোঁ, বেটা স্কুল ভেনত দিলোঁ। এতিয়া নেক্সট এতিয়া মাক স্কুল থ'ব যাম, তাৰপিছত মিছেছে ডিউটিতে আছে। বাকী এতিয়া মাক থৈ মেলি জিমত যাম, জিমৰ পৰা আহি মেলি আকৌ খোৱা বোৱা বনাম। চ' আজি স্পেচিয়েল কিবা এটা বনাম, চাব আপোনালোকে। এয়া দেখিছে আমাৰ হাঁহকেইজনী ৰাতিপুৱা উঠিয়ে গা চা ধুই ফ্ৰেছ হৈ একদম ওলাই যায় আৰু আমাতকৈ বহুত এডভান্স সিহঁতি। নেক্সট এতিয়া মই মাক এয়া স্কুল ড্ৰপ কৰিবলৈ আহিলোঁ। যিহেতু মাক স্কুলত ড্ৰপ কৰা হৈ গ'ল, এতিয়া মই জিম আহি পালোঁ। এয়া ৰেডি হৈ আছোঁ। মোৰ পাৰ্টনাৰ আহি পোৱা নাই, সেইকাৰণে মই ৱাৰ্ম আপ কৰি লওঁ। এয়া দেখিছে ট্ৰেডমিলত অকণমান খোজকাঢ়ি লওঁ। যিহেতু পাৰ্টনাৰ আহি পোৱা নাই, খোজকাঢ়ি অকণমান ঘাম চাম উলিয়াই লওঁ আৰু বাকী এয়া আহি পাইছে আৰু এতিয়া আৰম্ভ কৰোঁ। আজি আপোনাৰ বাইচেপছ এয়া দেখিছে, এইয়া মোৰ পাৰ্টনাৰ মিষ্টাৰ জিতু বৰা। তাৰ নিচিনা মই ৱেইট দাঙিব নোৱাৰিলেও ট্ৰাই কৰি আছোঁ লাহে লাহে। ই মোতকৈ অলপ বেছিকৈ ৱেইট ডাঙৰ হয় আৰু আপোনালোকে শিমল পাত বুলি ক'লে চিনি নাপাব। এইজোপা দেখিছেনে, এনেকুৱা পাতকেইটা, এনেকুৱা এই আগকেইটা এটা ল'বলগীয়া হয়। এই কোমলীয়া আগকেইটা ধুনীয়াকৈ বইল কৰি দালিৰ লগত খাবলৈ বিৰাটেই ভাল হয়। এয়া দেখিছে, যিহেতু মই জিমৰ পৰা আহি পেলাই আপোনালোকক কৈছিলোঁ দালি বনাম বুলি। এই দালিৰ লগত আজি এইটো কি বুলি কয় আপোনাৰ শিমলু আলু পাত দিয়া হৈছে। এয়া দেখিছে এইখিনি, এই পাতখিনি সুধা অকল দাইলত বইল কৰি দিছোঁ, একো তেল চেল মাৰা নাই। এই পাতখিনি খাম আজি, লগতে অকল বইল দাইল। আৰু এতিয়া মোৰ ল'ৰাটো স্কুলৰ পৰা যিহেতু আহিব এতিয়া, তাৰ কাৰণে এয়া পনীৰ কিউবছ দেখিছে, এই পনীৰকেইটা অকল আপোনাৰ তেলত ফ্ৰাই কৰি অকণমান ৰঙা ৰঙা কালাৰটো দেখিবলৈ ভাল লগাকৈ বনাই দিম। তাকে মোৰ বেটাই আহি পেলাই স্কুলৰ পৰা আহি পেলাই খাব। পনীৰ কিউবছকেইটাত আপোনাক অকণমান নিমখ লগাই দিম, তাৰপিছত লগতে অকণমান হালধি লগাম আৰু বেলেগ একো নলগাওঁ। কিউবছকেইটা অকণমান আপোনাৰ গল্ডেন কালাৰ যেতিয়া হ'ব তাৰপিছত নমাই দিম। এয়া দেখিছে, এয়াই মোৰ আজিৰ থালি খাবলগীয়া। এয়া ভাত, দালি বইল, লগতে যোনটো পনীৰ বনাইছিলোঁ গল্ডেন কালাৰ দেখিছেনে। এইটোকে এতিয়া বেটাৰ কাৰণে ভাজিছিলোঁ যিহেতু, আৰু মই এতিয়া 4-5 পিচমান খাম। লগতে এইকেইটা জলকীয়া, তাৰপিছত এইয়া আপোনাৰ যোনটো কৈছিলোঁ মিঠা আলুৰ পাত যে, এই পাতকেইটা সুদা বইল কৰিছিলোঁ, এতিয়া এইটো তাকে খাম। এইখিনিয়ে আজি মোৰ খাবলগীয়া। এইটো খাই বৈ লগে লগে এতিয়া মাক আনিব যাব হ'লে, যিহেতু মৰ্ণিং স্কুল আৰম্ভ হ'ল, মৰ্ণিং ক্লাছ আৰম্ভ হ'ল। মানে আপোনাৰ 7:30 পৰা আৰম্ভ কৰি আপোনাৰ 10:30 ছুটি দিয়ে, আৰু বেটাহঁতৰ 11:30 ছুটি দিয়ে। চ' এতিয়া 10টা বাজিলে, যিহেতু মা আনিব যাম। তাৰপিছত বেটা আহিব, বেটা আহি পেলাই বেটাই খাব। চ' এতিয়া মই খাই লওঁ, খাই বৈ আজৰি হয় সিহঁতি আহিব, সিহঁতক আকৌ বেটাক ভাত দিব আছেই। চ' এতিয়া মই খাই লওঁ। এইয়া বেটা স্কুলৰ পৰা আহি ভাত খাই পনীৰ চনীৰ চব শেষ কৰিলে, খাই বৈ ধুনীয়াকৈ কমপ্লিটকৈ ভাতটো খালে, ভাল লাগিছে। চ' নেক্সট এতিয়া অকণমান কিতাপ পঢ়িব ন। যিহেতু ৰাতিৰ ডিনাৰ কাৰণে আপোনাৰ কয়লাৰ অকণমান আনিছিলোঁ, লগতে আপোনাৰ এইটো ডিমৌ পাত আৰু মালকাঠি আছিলে আমাৰ মিচিঙত যোনটো কয় তাজিক আৰু আপোনাৰ মাৰচাং। এইখিনিকে আজি আপোনাৰ কয়লাৰ মাংসখিনিৰ লগত বনোৱা হ'ব। চ' এনেকৈ আমি খাওঁ আৰু ইমান ভেৰাইটিছ আইটেম ইমান বনাই নাথাকোঁ। ইয়াত দেখিছে, এতিয়া মাংসখিনি ফ্ৰাই কৰাৰ পিছত এইপিনে মালকাঠি দি দিলোঁ আৰু আপোনাৰ ডিমৌ পাতটো দি দিলোঁ। চ' আজি এইটোকে বইল কৰি খোৱা হ'ব। বইল কৰি নহয় আৰু এনেকৈ ড্ৰাই, মানে তাৰপিছত জোল বনাই এইবিলাক খোৱা হ'ব আৰু বাকী এয়া দেখিছে আপোনাৰ অকণমান কয়লাৰ আলু অকণমান বেটাৰ কাৰণে ফ্ৰাই কৰি দিয়া হ'ল। বাকী এয়া আৰু আমি এনেকৈয়ে বেছিকৈ জোল লোকেল শাক চব্জিয়ে খাওঁ আৰু বাকী ইমান ভেৰাইটিছ আইটেম নবনাওঁ। এয়া জোল অলৰেডি হৈ গৈছে আৰু এয়া দেখিছে মাংস, লগতে এইপিনে মালকাঠি আৰু এইপিনে ডিমৌ পাত। চ' আজিলৈ ইমানেই। আকৌ পুনৰ নতুন ভিডিঅ' এটাত আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ। চ' আজিলৈ বাই বাই।